হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা পেৰাৰ ৰেচিপি। তেনেহ'লে আহকচোন চাই লওঁ ৰেচিপিটো বনাবৰ বাবে কি কি বস্তুৰ প্ৰয়োজন। মই গৰুৰ গাখীৰ এবাটি লৈছোঁ, চেনি 3 চামুচ লৈছোঁ, পাউডাৰ গাখীৰ এবাটি লৈছোঁ আৰু লৈছোঁ ঘিউ। তেনেহ'লে আহক ৰেচিপিটো আৰম্ভ কৰোঁ। কেৰাহীখন জুইত উঠাই দিছোঁ আৰু এতিয়া মই ইয়াত দিম ঘিউ 1 চামুচ। মন কৰিব জুই যাতে আপুনি বেছিকৈ নিদিয়ে, যিমান পাৰে কম জুইত বনাব। যদি আপুনি গেছত বনায় তেনেহ'লে সদায় ল' ফ্লেমত বনাব। আৰু এতিয়া দিম ইয়াত মই গৰুৰ গাখীৰখিনি। আৰু দিম চেনিখিনি। আৰু হেতাখনেৰে লৰাই দিব। চেনিখিনি মিক্স হৈ গ'লে ইয়াত দি দিব আপুনি পাউডাৰ গাখীৰখিনি। মন কৰিব বেছিকৈ গৰম হ'বলৈ নিদিব। গাখীৰখিনি যদি বেছি গৰম হৈ যায় তেনেহ'লে পাউডাৰ গাখীৰখিনি দিয়াৰ লগে লগে গোট মাৰি যাব। যিমানেই ভালকৈ লৰাব সিমানেই আপোনাৰ পেৰা বৰ ধুনীয়া হৈ আহিব। দেখিছেনে কেনেকৈ গোট মাৰি আহিছে? মিশ্ৰণখিনি যেতিয়া ধুনীয়াকৈ গোট মাৰি ল'ব তেতিয়া আপোনাৰ পেৰাখিনি নুমাব পৰা হৈ যাব। যদি আপুনি ব্যস্ত মানুহ তেনেহ'লে এনেকৈ অতি কম সময়ৰ ভিতৰতে পেৰা বনাব পাৰে। এনেকৈ পেৰা বনালে অতি কম সময়ৰ ভিতৰত হৈ যায়। খাবলৈও যে কিমান সোৱাদযুক্ত হয় আপুনি নিশ্চয় এবাৰ বনাই খাব দেই। অতি কম সময়ৰ ভিতৰতে হৈ যায়। যদি আপুনি নতুনকৈও শিকিছে এনেকৈ পেৰা বনালে কোনো অসুবিধা নাহে, আপুনি পেৰা বনাবলৈ পাৰিব। জুইটো সদায় কমকৈ ৰাখিব। এয়া দেখিছেনে ধুনীয়াকৈ গোট মাৰি আহি আছে। মই আৰু 3 মিনিটমান সময় এনেকৈয়ে লৰাই থাকিম, কাৰণ ইয়াতকৈ আৰু অলপ গোটা হ'ব লাগিব। এয়া দেখিছেনে কেনেকুৱাকৈ গোট মাৰি গ'ল, লাডু হৈ গৈছে। এতিয়া ইয়াক মই ঠাণ্ডা হ'বলৈ ৰাখি দিম। গৰমে কেতিয়াও নুচুব, ঠাণ্ডা হৈ বনাব। দেখিছেনে মই ইয়াক ঠাণ্ডা হ'লে বনাম। আৰু মন কৰিব জুইটোৰ কথা মই বাৰে বাৰে কৈ আছোঁ, জুইটো আপোনালোকে একদম কমাই ৰাখিব। চাওকচোন এয়া মোৰ তাত জুই নাই, মই মাত্ৰ আঙাৰাত বনাই আছোঁ। কাৰণ জুই আৰু চেনিটোৱেই হ'ল পেৰাৰ মেইন বস্তু। যদি আপুনি চেনি বেছিকৈ দিয়ে তেনেহ'লে পেৰা বনোৱাত আপোনাৰ অসুবিধাৰ সৃষ্টি হয়, আৰু যদি জুই বেছিকৈ দিয়ে তেতিয়াও আপোনাৰ পেৰা বনোৱাত অসুবিধাৰ সৃষ্টি হয়। গতিকে এইটো একদম মন কৰিবলগীয়া কথা। আৰু আমাৰ মিশ্ৰণখিনি বনোৱা হৈ গৈছে। এতিয়া মই ইয়াক নমাই ল'ম। আৰু এয়া আমাৰ হৈ গৈছে। লৈ এফালৰ পৰা লাডু কৰি যাম। আৰু এয়া এটা এটাকৈ কেইটা পেৰা বনালোঁ, আৰু অলপ আছে, এইখিনিও বনাওঁ। তাৰপিছত নোৱা শেষ কৰি আকৌ পুনৰ দেখুৱাইছোঁ। আৰু এয়া দেখিছেনে মোৰ পেৰা সম্পূৰ্ণকৈ বনোৱা হৈ গ'ল। পেৰাটো বৰ্তমান সময়ত একদম ঢিলা হৈ আছে, বহুত নহয় অলপ ঢিলা হৈ আছে। আৰু 2 ঘণ্টামান সময়ৰ পাছত ই ধুনীয়াকৈ টান হৈ যাব। তেতিয়া আমি ইয়াক খাবলৈ পাৰিম। যদি আপোনাৰ ফ্ৰিজ আছে ফ্ৰিজত থৈ দিব পাৰে, আৰু যদি ফ্ৰিজ নাই তেনেহ'লে এনেকৈয়ে থৈ দিয়ক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ইমান পৰে মোৰ ভিডিঅ'টো চোৱাৰ পৰা আপোনালোকলৈ থাকিলে বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আছিল ভিডিঅ'টো ইমানে। নমস্কাৰ।